মই মোৰ মনৰ কথা যোৱা দতমা অধিৱেশনত ব্যক্ত কৰিছিলোঁ। মনৰ কথা সদায় প্ৰকাশ কৰিব লাগে আৰু সকলোৰে সময় সকলোৰে পৰিৱেশ এটা থাকে, সেই কথাটো মই ব্যক্ত কৰিছোঁ। আৰু এতিয়া আহি যেহেতু আমি আজি সিদ্ধান্ত ল'ব লাগে, প্ৰতিনিধি সভাই যি চূড়ান্ত ৰায় আৰু সিদ্ধান্ত দিব, সকলো বিচাৰ বিবেচনা কৰি সেই কথাটো সকলোৱে মানি ল'ব লাগিব। আৰু ইয়াৰ কাৰণে প্ৰতিনিধি সভাৰ ওপৰত মোৰ যি আবেদন বা নিবেদন, মোৰ যিখিনি কথা আৰু মোৰ যি মনৰ যি এটা কথা আছিল, সময়সূচীৰ কথা আছিল, সেইটো মই এৰি দিছোঁ। তেওঁলোকে যি সিদ্ধান্ত দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। 57তম যি অধিৱেশন, সেই অধিৱেশনৰ চূড়ান্ত আমাৰ কাৰ্যসূচী প্ৰতিনিধি সভা যোৱা 13, 14, 15, 16 দতমা অধিৱেশনত যি আছিল, এইটো আধৰুৱা হৈ আছিল। আৰু প্ৰায় আঢ়ৈ মাহ পিছত আমি আজি পুনৰ 3 জুন আমি সেই কাৰ্যসূচী বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আমি কৰিবলৈ গৈ আছোঁ। বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি সেইটো কৰিব পৰা নাছিল। ভাৰত পাকিস্তান যুদ্ধ বা 1 তাৰিখে উপেন্দ্ৰ ব্ৰহ্মৰ নতুন দিল্লীত তাৰ পথ উন্মোচন বা ষ্টেচু উন্মোচনৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। আৰু আজি সকলোৰে প্ৰতিনিধিৰ ইয়াত উপস্থিতিত আমি এতিয়া পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ পিছত বড়োলেণ্ড শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ইয়াৰ পিছত আমি উপেন্দ্ৰ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি আমি নিবেদন কৰিম। তাৰপিছত আমাৰ প্ৰতিনিধি সভা খন্তেক সময় পিছতে এইটো আৰম্ভ হ'ব। আৰু এই প্ৰতিনিধি সভাত বিভিন্ন বিষয়, বড়ো শান্তি চুক্তি ৰূপায়ণ, ইয়াত গুণগত শিক্ষা, ভাল শিক্ষা, নৱপ্ৰজন্মক কেনেকৈ আগুৱাই লৈ যাম, আৰু লগতে ৰাজনৈতিক সাংবিধানিক অধিকাৰ, বিভিন্ন বড়ো জাতীয় সমস্যা, সেই সমস্যাবিলাকক লৈ পেলাই আমি আলোচনা কৰিম। আৰু আলোচনাৰ অন্তত আমি সিদ্ধান্ত ল'ম। সমান্তৰালভাৱে আমাৰ যিখিনি বৰ্তমানৰ কাৰ্যকাল আছে বা যি কাৰ্যনিৰ্বাহক কমিটি আছে, কেন্দ্ৰীয় কমিটিৰ, সেই কেন্দ্ৰীয় কমিটি কাৰ্যনিৰ্বাহক কমিটি ভংগ কৰি নতুন কাৰ্যনিৰ্বাহক কমিটি, কেন্দ্ৰীয় কমিটি আমি নতুনকৈ গঠন কৰিম। আৰু 1 বজাৰ আগে সেই কাৰ্যসূচী আমি শেষ কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ এতিয়া। আৰু প্ৰতিনিধি সভাই সকলো আলোচনা বিলোচনা অন্তত জিলা কমিটি, আঞ্চলিক কমিটি, আমাৰ শাখা কমিটি সকলো ইয়াত উপস্থিত আছে। সকলোৱে চূড়ান্ত সিদ্ধান্ত কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে ল'ব, সেই কথা মই ব্যক্ত কৰিছোঁ। মই মোৰ মনৰ কথা যোৱা দতমা অধিৱেশনত ব্যক্ত কৰিছিলোঁ। মনৰ কথা সদায় প্ৰকাশ কৰিব লাগে আৰু সকলোৰে সময় সকলোৰে পৰিৱেশ এটা থাকে, সেই কথাটো মই ব্যক্ত কৰিছোঁ। আৰু এতিয়া আহি যেহেতু আমি আজি সিদ্ধান্ত ল'ব লাগে, প্ৰতিনিধি সভাই যি চূড়ান্ত ৰায় আৰু সিদ্ধান্ত দিব, সকলো বিচাৰ বিবেচনা কৰি সেই কথাটো সকলোৱে মানি ল'ব লাগিব। আৰু ইয়াৰ কাৰণে প্ৰতিনিধি সভাৰ ওপৰত মোৰ যি আবেদন বা নিবেদন, মোৰ যিখিনি কথা আৰু মোৰ যি মনৰ যি এটা কথা আছিল, সময়সূচীৰ কথা আছিল, সেইটো মই এৰি দিছোঁ। তেওঁলোকে যি সিদ্ধান্ত দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। মই এইখিনি প্ৰকাশ কৰিছোঁ। নাই, এইটো প্ৰতিনিধি সভাই সদায় চূড়ান্ত সিদ্ধান্ত লৈ আহিছে। যেতিয়াই প্ৰতিনিধি সভা চূড়ান্ত সিদ্ধান্ত দিয়ে, সকলোৱে মানি ল'বলৈ বাধ্য। কিন্তু এতিয়ালৈকে যিহেতু আমাৰ প্ৰতিনিধি সভা আৰম্ভ হোৱাই নাই, হ'লে ইয়াত কি আলোচনা বিলোচনা হ'ব, কোনে কি নিজৰ প্ৰস্তাৱ ৰাখিব, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু 1 বজাৰ আগে মই আপোনালোকক পুনৰ মিলিত হৈ পেলাই মোৰ কথাখিনি মই ব্যক্ত কৰিম। ধন্যবাদ।